हेलो फ्रेंड्स, मैं पम्पी और आपलोके चाइছে पम्पीज किचन। मैं पुनर्बार आपलोक सकलोके पम्पीज किचनলৈ स्वागतम जनाइছো। मैं जे आपलोকৰ মাজলৈ মাছৰ এটা ৰেচিপি লৈ আহিছো। তেন্তে আহকচোন চাও মই মাছৰ ৰেচিপিটো কেনেকৈ বনাইছো আৰু কিহেৰে বনাইছো। অতি কম সময়ৰ ভিতৰতে এটো ৰেচিপি ৰেডি কৰিব পাৰি। মই মাছটো এনেকৈ কাটি লৈছো বাকলি গুচাই। এতিয়া মই পিচ পিচ কৰি আকৌ ধুই লম। এয়া মই পিচ পিচ কৰি ধুনিয়াকৈ ধুই লৈছো। এতিয়া মই নিমখ অলপমান আৰু হালধি গুৰি অলপমান দি ধুনিয়াকৈ সানি লৈছো। এতিয়া মই এখিনি ফ্ৰাই কৰি লম। প্ৰথমতে ফ্ৰাই কৰি ললে মাছ খাবলে ভাল লাগে। গতিকে এয়া গোটেইখিনি মাছ মই তেলত দি দিলো। এতিয়া লাহে লাহে বৰ সাৱধানেৰে মাছখিনি উলটাই দিব লাগিব। এক পিঠি হোৱাৰ পাছত মই গোটেইখিনি লুটিয়াই দিলো। সেই পিঠি হৈ আছে ধুনিয়াকে। এয়া মোৰ মাছখিনি ভাজি হৈ গল। গোটেইখিনি মাছ মই এনেদৰে প্লেট এখনত লৈ লম। আৰু মই তৰকাৰীটো বনাবৰ কাৰণে লৈ লৈছো এটা মিডিয়াম সাইজৰ বিলাহী কাটি লৈছো। এক চামুচতকৈ অলপ বেছি লৈছো নিমখ, এটা জলকীয়া মাজেদি ফালি লৈছো আৰু এটা পিয়াজ লৈছো আৰু লগত লৈছো মই ভুলখিনি মই এনেদৰে কাটি পানীৰে ধুই লৈছো ভালদৰে। এতিয়া মই সেই একেখন কেৰাহীতে যোনখনত মাছ ভাজিছিলো তাতে মই পিয়াজ দি দিলো আৰু অলপ তেল দি দিছিলো। পিয়াজখিনি ভালদৰে লৰাই অলপ টাইম ভাজি থাকিম আৰু এতিয়া মই প্ৰথমতে ভুলখিনি ভাজি লম। মই সবজিখিনি দি ভালদৰে মই আকৌ লৰাই দিম গোটেইখিনি। প্ৰায় 1-2 মিনিট মান টাইম এনেদৰে ভুলখিনি ভাজি লম। প্ৰায় 1.5 মিনিট মান টাইম হৈ গল মই এনেদৰে ভাজি আছো। এতিয়া মই মছলাখিনি এড কৰি দিছো মই আধা চামুচ জলকীয়া গুৰি, আধা চামুচ হালধি গুৰি আৰু দি দিছো মই আপোনাক দেখুৱা হোৱা নাই জিৰা গুৰি আৰু মই দি দিছো নিমখখিনিও লগতে আৰু ভালদৰে এইখিনিও আৰু অলপ টাইম মিক্স কৰি লৰাই থাকিম। গোটেইখিনি এনেদৰে ভালদৰে লৰাই থাকিম। এয়া চাওকচোন মই পানী অলপো দিয়া নাই, বাট ভুলখিনিৰ পৰা অলপ পানী ওলাই গৈছে। গতিকে পানীটো এইটো তৰকাৰীত বৰ সাৱধানেৰে দিব লাগে। মই যেহেতু জোল ৰেচিপি কৰিম গতিকে মই প্ৰায় 1 গিলাচ পানী দিছো। মিডিয়াম গ্লাছ, বেছি ডাঙৰ নহয়, মিডিয়াম সাইজৰ গ্লাছ। আৰু আকৌ ভালদৰে লৰাই দিম আৰু মই কাটি থোৱা বিলাহী এটাও দি দিছো লগতে। যেহেতু মাছখিনি ভজা আছে মোৰ ভাজি থৈছো আৰু ভুলখিনিও বেছি টাইম নালাগে সিজাবলে, 5-6 মিনিট টাইম লাগে আৰু গতিকে গোটেইখিনি একেলগে দি মই ঢাকি দিছো 6-7 মিনিট টাইমৰ কাৰণে। এয়া চাওকচোন 6-7 মিনিট মান পিছত ভুলখিনি বিলাহীখিনি ভালদৰে সিজি গৈছে আৰু 1-2 মিনিট মান টাইম এনেদৰে গেছৰ ওপৰত ৰাখিলে হৈ যাব। আৰু এতিয়া মই মাছৰ পিচখিনি দি দিছো। মই 4টা পিচ দিছো, মাত্ৰ 2জনৰ কাৰণে বনাইছো কাৰণে। আপোনালোকে মাছ বা তৰকাৰী মানুহ অনুযায়ী বঢ়াব পাৰিব। গতিকে এইখিনি ভালদৰে লৰাই মিক্স কৰি দি মই আকৌ 1-2 মিনিট টাইমৰ কাৰণে ঢাকি দিম। এয়া 2 মিনিট পিছত চাওকচোন তৰকাৰীখিনি মোৰ ৰেডি হৈ গৈছে। গোটেইখিনি ভালদৰে সিজি গৈছে, মাছৰ ফ্লেভাৰটো তৰকাৰীত সোমাই গৈছে। এয়া চাওক গোটেইখিনি ভালদৰে হৈ গৈছে। এনেদৰে মই 1 মিনিট মান লৰাই মিডিয়াম ফ্লেমত ৰাখিছো। এতিয়া মই গেছটো অফ কৰি দিম আৰু তৰকাৰীখিনি বাঢ়ি আপোনালোকক দেখুৱাই দি আছো। এয়া চাওকচোন পাতি এটাত উলিয়াই ৰাখিছো। তৰকাৰীখিনি কালাৰটো চাওক আপুনি। কালাৰটো দেখি মন নাযায়নে যে বহুত ভাল হৈছে বুলি। আৰু আপোনালোকে এনেকৈ নিশ্চয় এবাৰ ট্ৰাই কৰিবচোন। আৰু প্ৰায় সকলোৱে পাৰে এই বনাবৰ কাৰণে, তথাপিও মই সিম্পল ৰেচিপি এটা শ্বেয়াৰ কৰিলো। গতিকে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু আপোনাৰ ফ্ৰেণ্ডছলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছো, বাই বাই।